শ্ৰদ্ধাৰ দৰ্শকসকল, নিয়ৰবাসৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই নিয়ৰ, মোক বহুতে ভোগেশ্বৰ বৰা বুলিও জানে। আজি আপোনালোকলৈ এটা ব্লগ আগবঢ়াম বুলি ভাবিছোঁ আৰু ব্লগটো মোৰ এইটো প্ৰথম ব্লগ। আজি ব্লগটো হ'ব বৃদ্ধাশ্ৰম এখনৰ ওপৰত। আহক আপোনালোকে কোনখন বৃদ্ধাশ্ৰমত মই দেখুৱাবলৈ আগবাঢ়িছোঁ, আশ্ৰমত কি দেখা পায়, কেনেকৈ প্ৰৱেশ কৰিব লাগে, ক'ত আপোনালোকে নামটো পঞ্জীয়ন কৰি সোমাব লাগে, সেই বিষয়ে মই জনাম। দৰ্শকসকল, যোৰহাট বাইপাছ শান্তিপুৰ চাৰিআলিৰ পৰা নিমাতী ৰোডেদি আহি পটিয়াগাঁও তিনিআলি পাব। পটিয়াগাঁও তিনিআলিৰ পৰা উত্তৰ দিশে সোমাব। উত্তৰ দিশে আহি প্ৰায় 4 কিলোমিটাৰ বাট অতিক্ৰম কৰাৰ পাছত বৰালি মাথাউৰি পোৱাৰ আগতে এই আশ্ৰমখন অৱস্থিত। এই আশ্ৰমখন পালেই আপোনালোকে ইয়াত এখন প্ৰথম গেট আছে। গেটখন শ্লাইডিং হয়, আপোনালোকে এখন এনেকৈ ঠেলি সোমাব পাৰিব। শ্লাইডিং ঠেলি দিলোঁ, মই সোমাই আহিলোঁ। সোমাই আহি থাকক। সোমাই আহিলোঁ। সোমাই আহি আমি প্ৰথমে এই জাননীখন পঢ়িম। জাননীখন দেখুৱাইছোঁ আপোনালোকক। আশ্ৰম পৰিদৰ্শনৰ সময় পুৱা 10 বজাৰ পৰা বিয়লি 4 বজালৈকে। দৰ্শনাৰ্থীসকলে আশ্ৰমত খোজ দিয়াৰ আগতে ক্ষেত্ৰ কাৰ্যালয়ত নাম পঞ্জীয়ন কৰি ল'ব লাগিব। গম পালেই আপোনালোকে জাননীখন পঢ়িব। তাৰ পাছত ইয়াত আৰু এখন গেট আছে। এই গেটখনত লগোৱা আছে দৰ্শনাৰ্থীৰ বাবে নিৰ্দেশনা। বৃদ্ধাশ্ৰমখনি সুচাৰুকৈ পৰিচালনাৰ বাবে দৰ্শনাৰ্থীসকলক নিম্নলিখিত নিয়ম মানি চলিবলৈ অনুৰোধ জনোৱা হ'ল। দৰ্শনাৰ্থীয়ে আশ্ৰমত বাস কৰা ব্যক্তিক লগ কৰাৰ আগতে কাৰ্যালয়ত যোগাযোগ কৰি লগ ধৰিব। আৱাসীৰ লগত ভোজনালয়ত ভোজন নিষিদ্ধ। কোনো খাদ্যবস্তু আৱাসীৰ বাবে আনিলে কাৰ্যালয়ত জমা দিব আৰু কাৰ্যালয়ে নিৰ্দিষ্ট সময়ত তেখেতসকলক যোগান ধৰিব। কোনো ব্যক্তিয়ে দুপৰীয়া বা ৰাতিৰ আহাৰ যদি আগবঢ়াব খোজে তেন্তে সামগ্ৰী দিয়াতকৈ মূল্য দিয়াটো বাঞ্ছনীয়, যিহেতু পৰিচালনাৰ দায়িত্বত থকা লোকে তেখেতসকলৰ খাদ্য অভ্যাস মতেহে খাদ্য যোগান ধৰে। ঠিক আছে, আহিলে আপোনালোকে এইখন পঢ়িব। অৱশ্যে এই গেটখন দেখিছেনে? এইখন তলা মৰা থাকে। আপোনালোকে এই ভিতৰলৈ সোমাব হ'লে, মানে আৱাসী থকা ককা আইতা থকা ঠাইলৈ যাবলৈ হ'লে এইফালে এইটো কাৰ্যালয় দেখুৱাইছোঁ মই। এই কাৰ্যালয়টোত নামটো পঞ্জীয়ন কৰি যাব লাগিব। আপোনালোকৰ নামটো পঞ্জীয়ন কৰি যাব লাগিব। এইটো কাৰ্যালয় মই দেখুৱাই থাকিম। এবাৰ আমি ইয়াত থকা ধুনীয়া কাৰ্যালয়টো চাম। গৈ আছোঁ কাৰ্যালয়টোলৈ। ইয়াত এখন গেট আছে। গেটখন অৱশ্যে এতিয়া খোলা আছে, কেতিয়াবা বন্ধ থাকে। ঠেলি সোমাই গ'লেই হ'ল গেটখন। গৈ আছোঁ। ওপৰত চাইনবোৰ্ডখন দেখিছেনে? ছাইট অফিচ ক্ষেত্ৰ কাৰ্যালয়, অখিল ভাৰতীয় বৃদ্ধজন সেৱা আশ্ৰম সংস্থা, যোৰহাট জিলা, পটিয়াগাঁও, যোৰহাট। গৈ আছোঁ। এইবাৰ আমি কাৰ্যালয়টোৰ ভিতৰখন চাম অলপ। দৰ্জাখন খুলি সোমাম মানে মানুহ আছে, আইতা আছে। এই অফিচটো ইয়াত মানে যিসকলে দান কৰিছে, ডনাৰসকলৰ নাম বৰ ধুনীয়াকৈ চাইনবোৰ্ডত দিয়া আছে। ইংৰাজীত বৈজ্ঞানিকৰ নাম দিয়া আছে, পঢ়িব আপোনালোকে আহিলে। গৈ আছোঁ। গৈ থাকিলে আমি ইয়াত বিল্ডিংটো পামগৈ। এইফালে চিধা নাযাব, এইফালে টাৰ্ণিং ল'ব। ইয়াতে আৰু এখন চাইনবোৰ্ড দেখিছোঁ। চাইনবোৰ্ডখন চাই যাম। চাইনবোৰ্ডখনত কি লিখা আছে চাই যাম দেই। এয়া অমৰাৱতী সৰোবৰ, পঢ়িব। আপোনাৰ বহল কিমান, দীঘল কিমান বিঘা মাটি আছে, ডনাৰ নাম লিখা আছে, চাই ল'ব। তাৰপাছত আমি এইফালে আকৌ আশ্ৰমৰ ফালে টাৰ্ণিং ল'ম। গৈ আছোঁ। ফালে টাৰ্ণিং ল'ব লাগিব। এইফালে চিধা গৈ থাকিলে জিৰণি ঘৰ আছে। এইফালে টাৰ্ণিং ল'লে আৱাসী থকা বিল্ডিংটোলৈ যাব পাৰিব। মই বিল্ডিংটো দেখুৱাম। এইটো আইতাসকল আছে, গান গাই থকা যেন পাইছোঁ। গান গাই আছে। আইতাসকলে চাওক ইমান ধুনীয়াকৈ আজি ঠাণ্ডা বতৰ জুই ফুৱাই আছে।
দেখিছে এয়া মই দেখুৱাবলৈ আপোনালোকক গৈ আছোঁ ওচৰৰ পৰা চাওকচোন আইতাহঁতে চাহো খাই আছে আৰু জুইত দপদপাই জ্বলাই পেলাই একদম মানে জুই ফুৱাই আছে দেখিছে এই আৰু এগৰাকী আইতা আহিছে জুই ফুৱাবলৈ এইয়া চাওক আমি আইতাহঁতৰ ওচৰলৈ যাম কি ক'ব আইতাসকলে আইতা আপোনালোকে কি ক'ব কওক ভাল লাগিছে তুমি সুবিধাটো দিছা বৰ ভাল লাগিছে নতুন বছৰ সকলোকে শুভেচ্ছা জনাইছোঁ ঠিক আছে কালি 1 জানুৱাৰী খালে আপোনালোকে আমাক বহুত খোৱালে বহুতে আশীৰ্বাদ ল'লে আমাৰ পৰা আকৌ যদি কোনোবা আহি আমাক দিয়ে বহুত আশীৰ্বাদ দিয়ে হয় হয় ধন্যবাদ আৰু এয়া আমাৰ এগৰাকীক মই দেখুৱাই গৈছোঁ এগৰাকী আমাৰ তেজপুৰৰ আইতা বহুত ধুনীয়া আইতাই চিলাই কৰি খুব ভাল পায় একদম কাপোৰ চিলাই থাকে এতিয়া সুন্দৰকৈ ভাল পাট মুগাৰ কাপোৰ হাতেৰে চিলাই দিয়ে মানে আইতা কি ক'ব আপুনি কওক ৰাইজক অসমৰ দৰ্শকসকলক কি ক'ব ৰাইজলৈ আইতাক জোৰে ক'ব লাগে অকণমান কিবা কৈ দিয়া আইতা ভাল লাগিছে বুলি কওক কিবা কৈ দিয়া ভাল লাগিছে হ'ব আইতাই একো নকয় এতিয়া মই কৈছোঁ ভুৱেশ্বৰ লগা এই চালতে শাদি হৈ যাব ভালকে ছোৱালী বৰ ধুনীয়াকৈ জমাই থাকে এয়া আমাৰ মিনতী শৰ্মা বৰুৱা আইতা কি ক'ব অসমবাসীক ৰাইজলৈ শুভেচ্ছা জনাইছোঁ নতুন বছৰৰ ইংৰাজী জনাইছোঁ হয় আগন্তুক বছৰটো সুখময় হওক হয় ধন্যবাদ এয়া আমাৰ গীতা কটকী বাইদেউ তেওঁ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বৰ ধুনীয়াকৈ লিখা মেলা কৰে আৰু নাটক চাটক কৰে নাটক দেখিছে অসমৰ ৰাইজে তেখেতৰ মোৰ চেনেলতে দেখুৱাইছিলোঁ তেখেতে কি ক'ব কওক অসমবাসীলৈ কিবা অসমবাসী ৰাইজলৈ আমাৰ নতুন বছৰৰ শুভেচ্ছা মৰম স্নেহ থাকিলে যাতে আনন্দৰে পাৰ হওক হয় ধন্যবাদ এই আমাৰ আইতা সুমলা বৰদলৈ আইতা সাহিত্যিক তেখেতে পেঞ্চন পায় সাহিত্যিক পেঞ্চন পায় নাটক লিখে নাট্যকাৰ আৰু কিতাপ গ্ৰন্থ কেইবাখনো প্ৰকাশ কৰিছে আপুনি কি ক'ব আইতা অসমবাসীলৈ নতুন বছৰত অসমবাসীলৈ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আমি এনেকৈ যাতে আকৌ আগলৈ এনেকৈ কৰিব পাৰোঁ তেখেতসকলক আশীৰ্বাদ কৰিছোঁ আৰু আগন্তুকটো ভৱিষ্যত একেবাৰে যেন জয় জয় মঙলময় হৈ থাকক আমাৰ অসমবাসী ৰাইজৰ মংগল হওক হয় সেইটোকে আশীৰ্বাদ কৰিছোঁ হয় ধন্যবাদ এইগৰাকী আমাৰ বৰ মৰমৰ ভাল ঠাই মাজুলীৰ আইতা হয় তেখেতলোকৰ গুৱাহাটীতো ঘৰ আছে আইতা আপুনি কি ক'ব অসমবাসীলৈ মই আশীৰ্বাদ কৰিছোঁ এই হিংসা খিয়াল যেন নাইকিয়া হয় আৰু শান্তিয়ে থাকিবলৈ পায় আৰু ভোগেশ্বৰ এই বছৰত বিয়া পাতিব ধন্যবাদ দিয়ক এইগৰাকী আকৌ আমাৰ তিতাবৰ আইতা অৰুণা দেৱী আইতা তেখেতে কবিতা চবিতা লিখে মাজে মাজে অলপ কান্দি থাকে বুলিও গম পাওঁ এতিয়া আইতা আপুনি কি ক'ব কওক কি ক'ম আৰু তোমাৰ ভালে কুশলে থাকা বিয়াখন সোনকালে হওক আমাৰ গোপিনীসকল এদে ভালে কুশলে থওক বছৰটো ভালে কুশলে যাওক এই আৰু ধন্যবাদ দিয়ক আশীৰ্বাদ থাকিল ঠিক আছে আপোনালোকে জুই ফুৱাই থাকক একবাৰ দেখাই দিয়াচোন হয় সকলোকে দেখুৱাই দিছোঁ মই এয়া ৰ'দ ওলাই আহিছে আৰু আইতাহঁতে জুই ফুৱাই আছে খুব ভাল পাইছে ৰাতিপুৱাৰ পৰা ফুৱাই আছে হয় দৰ্শকসকল থাকি যোৱা ভিডিঅ'খিনি বৃদ্ধাশ্ৰম দ্বিতীয় খণ্ডত দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ভিডিঅ'টো লাইক কৰিব ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিব ধন্যবাদ